পুষ্পা জিন্দাবাদ। আৰু সাবস্ক্ৰাইব আৰু লাইক আপোনালোকে সাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। চ' এয়া আমি মাহীৰ ঘৰত আহি পালোঁ। ভাইটি আছে, ভাইটিৰ নামটো কৈ দে। একে নাম টাইটেলটো বেলেগ বেলেগ। ভাইটিৰ নাম হ'ল ধ্ৰুৱজ্যোতি ৰায়। এই যে মাহীৰ ঘৰতে আহিলোঁ। এইখিনি হ'ল আমাৰ মেইন। আৰু কোন ক্লাছত পঢ়িছ, কোন স্কুলত পঢ়িছ? ফ্ৰেন্সিছ। আচ্ছা গুড মৰ্ণিং ফ্ৰেণ্ডছ। চ' মাহীৰ ঘৰত আজি ৰাতিটো থাকিলোঁ, যোৱাকালি ৰাতিটো। এতিয়া উঠিলোঁ চবে। তো এতিয়া ভাইটিহঁতে চাহ খাই আছে। চাহ খোৱাত ব্যস্ত। এই যে আমাৰ আৰু একটা ভাইটি সেইফালে চাহ এইটো। অঁ, তো এতিয়া আমি অলপ পিছত গাড়ীখন ধুব লাগে, গাড়ীত লেতেৰা হৈছে। তো এতিয়া অলপ পানী মাৰি আছোঁ, পানী মাৰি তাৰপিছত জিকাই, তাৰপিছত চেম্পু মাৰি এইটো কৰি আছে, ৱাছ কৰি আমি ওলাই যাম। কাৰণ বহুত লেতেৰা হৈছে, আপোনালোকে চাওক ইমান লেতেৰা গাড়ী চলোৱাটো সম্ভৱ নহয়। এইটো এটা চিষ্টেম চাওক, বাঁহেদি ভৰি আছে, কিমান ধুনীয়াকৈ বনাইছে মহাই। তো এইটো এটা মানে আপোনালোকৰ ইয়াতে কানেকশ্যনৰ কাৰণে এনেই পায়, কিন্তু এইটো বাঁহেদি বনাইছে ধুনীয়াকৈ। ৰেডি হ্যাঁ নিউ না আগত সেম সিক্স নিউ আগত সেম বা মজা দিছে কিন্তু পোৱা। হেল্ল' ফ্ৰেণ্ডছ। চ' ঘৰৰ পৰা মায়ে কিবা কিবি পঠাইছিলে মাহঁতৰ ঘৰৰ কাৰণে, সেইবিলাক এতিয়া দিওঁ। আৰু ইয়াতে ভাইটিৰ কাৰণে ভাত আনিছিলোঁ কালি, এইটো নাখালে ভাতবিলাক নষ্ট হ'ল। ভাইটি এখন বাইক লৈছে MT-15, অলপ টেষ্ট ড্ৰাইভ মাৰি আহোঁ। যাব হৈছে একবাৰ দেখা। হেল্ল' গাইজ, এতিয়া আমি ওলালোঁ চিনেমা চাব। মায়াপুৰী মায়াপুৰী নহয়, জলি চিনেমাত যাম এতিয়া, জনি চিনেমা হলত। ভাইটি আৰু বাকী ভাইটিকেইটা আছে পিছফালে। যাম আজি পুষ্পা হ'ব। পুষ্পা জিন্দাবাদ। এইটো পুষ্পা আমি এতিয়া ওলালোঁ, দেৰি হ'ল। এতিয়া 11:15 হ'ল, 11:45 পৰা আৰম্ভ হ'ব। অলপমান লেট হ'ল। আবুও যাব আমাৰ লগত চিনেমা চাব, পুষ্পা চাব যাব আবু। দে তালৈ আবু কিবা কৈছ ক, আবু ক ছাবস্ক্ৰাইব কৰিবি, ক ছাবস্ক্ৰাইব কৰিবি, ক মোক তুই ক ছাবস্ক্ৰাইব কৰিবি। অঁ, চ' ফ্ৰেণ্ডছ আজি এতিয়া আমি জিৰণি মেক্সৰ পাৰ্কিঙত আহি পালোঁ, গাড়ী পাৰ্কিং কৰিলোঁ ইয়াত। তো এতিয়া চিনেমা চাব যাম। পুষ্পা জিন্দাবাদ। আছে, সাবস্ক্ৰাইব আৰু লাইক আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। চ' এয়া আমি ভিতৰত আহি পালোঁ, চিনেমা হলৰ ভিতৰত। অলপ পিছতে সোমাম। চ' হেল্ল' ফ্ৰেণ্ডছ, এতিয়া এটা ব্ৰেক দিছে, ইণ্টাৰভেল। তো আমি জলিৰ ভিতৰতে আছোঁ। চ' এই আমাৰ বন্ধু কাম ভাইটি আজি মানে লগ পালোঁ আমাৰ দাদাক। হয়, কোইনচিডেঞ্চ চিনেমাত চাব আজি মানে ফিল্মখন এনেকুৱা ভাল লাগিছে না, মানে ভাবা নাই এনেকুৱা হ'ব বুলি। মানে বহুত মানে কি ক'ম, মানে বহুত মানে বহুত ভাল হৈছে ফিল্মখন, বহুত ভাল লাগিছে। পুষ্পা চাব আহিব। আৰু ভাইটিৰো এটা যিটো চেনেল আছে, মোৰ চেনেলটো মই ডেছক্ৰিপশ্যনত বেছিভাগ ড্ৰোনৰ কাম কৰোঁ। কি কয় ডিম নামৰ আছে, DWT। আপোনালোকে চাব, যদি ভাল লাগে ছাবস্ক্ৰাইব কৰি দিব, আৰু দাদাৰো চেনেল ছাবস্ক্ৰাইব কৰিব। চাওক ভাইটি ইয়াতে বহি কি, ইয়াতে দুটা টেডি আছে, ৰেড য়েল্ল' বহি আছে। ইয়াতে ফটো উঠাৰ কাৰণে ইয়াতে দি আছে। এতিয়া চাওক পুষ্পাৰ চাইড এফেক্ট। চ' ইয়াৰ ফ্ৰেণ্ডছ, আমি এতিয়া যাব ওলালোঁ বঙাইগাঁৱৰ পৰা। পিছফালে চাওক কিমান প্ৰাকৃতিক সৌন্দৰ্য, মানে পাহাৰখন ইমান ধুনীয়াকৈ আছে। এতিয়া মই আপোনালোকক দেখুৱাই আছোঁ। বোলক এতিয়া আমি বেক টু পেভিলিয়ন, আমি ঘৰৰ ফালে যাওঁ। এতিয়া ভায়া কোকৰাঝাৰ হৈ যাওঁ আমি। এতিয়া নাম্বাৰ প্লেটটোৰ অলপ প্ৰব্লেম হৈছে, মানে নাম্বাৰ প্লেটটো অহা নাই বহুত দিনৰ পৰা। তো এতিয়া নাম্বাৰ প্লেটটো লৈ আমি যাম। অ'কে।